গাটোচোন হাতী নিচিনা লাগিছে একদম চেঁচা পমৰ পৰা হ'লেও 6-7 কিলোমিটাৰ সোমাই আহিলোঁ ভুন্দুক মাৰে কোনে আবুক নাই এটা লৈ যাম অঁ এতিয়া আমি একদম চেঁচাপুং পালৰ এতিয়া কিবা কিবি মানে লৈ যাওঁ আকৌ কিবা কিবি চিপছ কিবা কিবি কি ল'বি এই আমি এতিয়া ঠাণ্ডা ল'লোঁ আৰু স্প্ৰাইট ল'লোঁ এতিয়া যাব লাগে আৰু কি ল'লি আলু 1 কেজি জলকীয়া 1 কেজি কি আলু 1 কেজি আছে ঠাণ্ডা নালাগে ঠাণ্ডা লৈছোঁ দেখোন ইয়াত স্প্ৰাইট স্প্ৰাইটে খাম আৰু বেলেগ নাখাওঁ এতিয়া আমি বাইক চাই ষ্টেণ্ড কৰি পেলাই গৈ আছোঁ আৰু এইফালে অকণমান সোমাই যাওঁ মানে এই পাহাৰ দেখিছে চ' সোমাই যাওঁ তাত মানে অলপ পানী আছে চাগে গা ধুব পৰা অৱস্থাত আছে চাগে চ' তাতে আজি গা পা ধুই মেলি যামগৈ লাহে লাহে আৰু আজি বতৰ ইমান গৰম নাই ৰাতিপুৱা পূৰা বৰষুণ দিছিলে চ' মানে আজি অলপ ঠাণ্ডা মানে বতৰ মানে এইবছৰ বৰষুণ কমিছে চাগে নহ'লে এনেকুৱা সময়ত জুন জুলাই মাহত মানে পানী ইয়াত বহুত ওপৰলৈ উঠি আহে কিন্তু এইবছৰ মানে পানী একেবাৰে নাই মানে সেইটো একেবাৰে মানে পাহাৰৰ ওপৰৰ পৰা নামি আহিছে মানে পানী এইকেইটা চাগে বাইক লৈ গৈছিলে ফচিলে চাগে আৰে ভাই ক'লৈ যোৱা দিবলৈ না তোমালোক ইয়াৰে নেকি চেঁচা হয় ন তোমাৰ নাম কি আছিলে আচ্ছা তোমাৰ অ' ক্ষীৰোদ কি সদায় আহা নেকি ইয়ালৈ ব'লা তোমালোকৰ লগতে যাম আজি মই ইয়াত কি ধান চান আছে নেকি ইয়াত দিবলগীয়া হয় যে বান্ধিবলগীয়া হয় যে কি মেলি দিলে মানে সোমাই ন ধান খাই মানে ভুন্দুক মাৰে কোনে আবুক আবু দফালা কি ওলাই আহে নেকি ইয়ালৈ ইহঁতে মানে খেতি কৰিছে নেকি ভুন্দুক মাৰে কি তোমালোকক মাৰে নে গৰুকেইটাক মাৰে গৰুক মাৰি দিয়ে হা অ' তেনেকুৱা নেকি গৰু মৰি যায় নেকি মানে কিবা অলপ কিবা হয় আৰু ন আচ্ছা বাহ আমাৰ হিৰো 3জন আহিছে সেইজনৰ নাম হৈছে মাধৱ শৰৎ এইটো হৈছে প্ৰণৱ ক'ত ইয়াত চাংঘৰ বনাই গম পাওঁ নাই ইয়াত সকলো মানুহে ইয়াত চাংঘৰ বনাবলগীয়া হ'ব মানে পাহাৰীয়া জীৱ জন্তু আহে যে চ' সেইকাৰণে মানে চাংঘৰ একদম বেষ্ট হয় এনেকুৱা পাহাৰীয়া জেগাত মানে এতিয়া গৈ আছোঁ ৰাস্তাতে আছোঁ একদম ভাগৰ লাগি গৈছে আৰু সোমালোঁ মানে অলপ টাইম কিন্তু এতিয়াও মানে একদম বাইক আনিব পৰা হ'লে ভাল আছিলে কিন্তু কি কৰিবা ৰাস্তা একদম পানী মানে পাৰ হ'ব নোৱাৰিম চাগে বাইক
আৰু যদি বাইক যদি ফচি যায় নহয় এনেকুৱা জেগাত তেতিয়া আৰু বেয়া আৰু কষ্ট হয় গম পাওঁ নে পইচা ল'ব নি কেলে ইয়াত পইচা নলয় আগতে এবাৰ চাওক কিমান ধুনীয়া জেগা আহিব কেতিয়াবা আপোনালোক ইয়ালৈ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ধলপুৰৰ পৰা সোমাই আহিব লাগে 9-10 কিলোমিটাৰমান শিমলুগুৰি তাৰপৰা চেঁচাপুং বুলি কয় আৰু জেগালৈ এবাৰ মানুহবোৰ একেবাৰে পাহাৰ বগাব গৈছে যেন লাগিছে হাফ পেণ্ট লগত বেগ লৈ বাইক নানিলোঁ তাত ফুটিলে অঁ আৰু নলা এটা আছে অঁ দাঙিবলগীয়া হ'বগৈ ইয়াতে পানী পৰিৱেশ চাওক নাই ইয়াত খেতি কৰে গৰম আৰু একদম ভোক লাগি গৈছে খোজকাঢ়ি গৈ চ' মানে খাবলৈ কিবা এটা পানী নানা পানী ইম্পৰ্টেণ্ট আছিলে দে এইটো ঘৰৰ পৰা আনিছিলোঁ মানে চেণ্টাৰৰ পৰা ভাগ কৰ মানে কেইজন লৈ খাই থাক না আহি একদম পাই গ'লো আৰু একদম ফাইনেল পালোঁ বুলি ভাবি আছোঁ এতিয়াও কিন্তু এতিয়াও আৰু আছে চাগে 1 কিলোমিটাৰমান আছে ওচৰতে দেখোঁ পাহাৰখন আছে বুলি আৰু একে মানে গৈ আছোঁ মানে এতিয়াও আৰু এইফালে কি এইটো কিবা হয় তামোল বাৰী হয় কিন্তু তামোল ৰুইছে কিন্তু চাগে 1-2 বছৰমান হ'ল চাগে চাপা নাই কৰা মানে হা ক'ত পাহাৰৰ ওপৰত তাক দি থাকে মই হা চাবি দেই মাইনা পাৰিবি নহয় ঐ নদীৰ কাষৰে মানুহ হৈ পেলাই আৰু যদি এইটো নোৱাৰিলে ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱা মানুহ হয় না আমি পানী এইবছৰ একেবাৰে নাই গম পাওঁনে চা চব শুকান হৈ আছে একেবাৰে ঐ চাবি ঐ ভাইয়া কি আহে ভাত বনাই আছে ন কি চাউল আছে নেকি ভিতৰত নাই আজি দেখিছোঁ ফাৰ্ষ্ট টাইম মানে এইবিলাক চাওকচোন এই দাদাহঁতে মানে ভাত বনাই আছে বোলে চাওক নাই আৰু চুঙা চাউলৰ ভাত বুলি কয় ইয়াত মানে চাউল দি থোৱা আছে আৰু এফালে একদম দাদা কিমান টাইম লাগিব বাৰু একদম হ'বলৈ 1 ঘণ্টা অঁ জুই যদি একদম বেছিকৈ জ্বলাই দিয়ে সোনকালে হৈ যাব আচ্ছা আৰু আছে চাগে এতিয়া ধুনীয়া লাগিল হয় সেয়া ফাইনেলি আমি য'ত আহি চেঁচাপুং বুলি ক'লে য'ত যোনটো জেগা বুজাই মানে ফাইনেলি আহি পাইছোঁ মানে কি হ'ল আজা এইবিলাক মানে কাম কৰিছে দাদাহঁতে এই যি অলপ আগত যিসকলক লগ পাইছোঁ নহয় সিহঁতে মানে এইবিলাকত কাম কৰি আছে মানে এই চাফা আৰু যিসকলে সেইফালে আহে মানে বতৰটো চাই ল'ব যদি বৰষুণ দিয়ে নহয় তেনেহ'লে নহাটো ভাল হ'ব কাৰণ যদি বৰষুণ দিয়ে এই পানী লেভেল ইমান মানকৈ উঠি যায় মানে তেতিয়া মানে এইফালে মানুহ অহাটো বহুত অসম্ভৱ হৈ যায় চ' যদি ৰ'দ দিয়ে তেতিয়াহে চেঁচাপুং মানে এই জেগালৈ আহিব
ইয়াতে দিওঁ নেকি বেগ কাটি থাকোঁ হিৰ' ওপৰতে দিওঁ চাওক এই নতুন পদ্ধতি মানে ধৰি কেনেকৈ মাছ ধৰে চাওক হা এইটো কাৰেণ্ট মানে চ'লাৰ কাৰেণ্ট পানী দি দিছে যদি মাছ হৈ যায় এইয়া চাওক এইবিলাক চাওক মাছ মানে মৰি যায় মানে কাৰেণ্টত লাগি পেলাই চাই লওক আমি এতিয়া মানে গৈ আছোঁগৈ মানে গা পা ধুই মেলি গৈছোঁগৈ এইয়া দাদাহঁতে মানে ভাত বনাই হৈ গ'ল চাই লওক